Hello guys, to welcome my YouTube channel Types Junior Blog লৈ আপোনালোকক স্বাগতম জনালো। সো গাইস আজি আপোনালোকে থামখন দেখি গম পাইছে আৰু আজি ভিডিওটো কি হ'ব গৈ আছে আৰু এটা প্লন নকৰি ভিডিওটো এতিয়া মই আৰম্ভ কৰো। আজি তাৰমানে মই ইউটিউবত তাৰমানে কি কৰিম কি নকৰিম আজি মই সেইখিনি কথা ক'ম। আৰু এতিয়া তাৰমানে আপোনালোক প্ৰথমতে আপোনালোক গম দেখিছে এফালে আহি আছে মই কি কৰিম এইখিনিতে দেখিছে আপোনালোকে। আৰু মই প্ৰথমতে কৰিম বুলি ভাবিছো মোৰ ইউটিউবৰ ৰুটিনখন আৰু ইউটিউবৰ ৰুটিনখন কি হ'ব তাৰমানে মই আবেলি বা 3টাত দিম আৰু 10টা বজাত ভিডিও দিম আৰু নহলে যদি 10টাত বা 3টাত যদি নহয় তেতিয়া মই ৰাতি দিব পাৰো 8টা 8টাত না মই তাত গুটেখিনি তাৰমানে ভাবি ফেলে নিদি ফেলে মই এটা নিৰ্দিষ্ট টাইম মানি লৈছো এই টাইমত দিম। আৰু যদি মই কেতিয়াবা যদি ব্লগ ভিডিও যদি আপলোড কৰো মই পুৱাৰ 10টা বজাত আপলোড হ'ব আবেলি টাইমত আৰু যদি মানে যেটো ৰাতিপুৱা সময়ত 10টা বজাত আপলোড কৰা হ'ব ব্লগ ভিডিও হলে আৰু যদি কিছুমান ভাইৰাল ট্ৰেন্ডিংৰ ওপৰত যদি মই বনাও তেতিয়া তাৰমানে ভিডিও আপলোড হ'ব 10:30 সৰি মানে 6টা 57 55 এনেকুৱাত হ'ব নহলে 5টা 57 টো একদম পুৱা ফিক্স টাইম আৰু এনেকুৱা টাইমত তাৰমানে মোৰ ভিডিওটো তাৰমানে আপলোড হ'ব। মানে আপোনালোকক মই যেটো ভিডিও বনাম তাৰমানে হিটো ভিডিও আপোনালোকে চাব পাৰিব। আৰু এটা নেক্সট পইণ্টলৈ নেক্সট পইণ্টটো হৈছে ইউটিউবৰ তাৰমানে টাইম মেনেজটো আপোনালোক ক'লোৱে তাৰমানে এটা মোক কন্টেন্ট নিৰ্ভৰ মই এটা তাৰমানে কিহৰ ওপৰত কন্টেন্ট কৰিম মানে আপোনালোকক মই কৈছো কোনটো বাজিত কি ভিডিও যাব কিন্তু যেতিয়া মই ব্লগ পাম আৰু মই তাৰমানে ইউটিউব চেনেলত তাৰমানে ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম মানে নহয় ৰেগুলাৰ ভিডিও দিমে আৰু যদি 10টা বজাত মই ব্লগ এদিন আপলোড দিও তাৰ নেক্সট দিনাখন মই তাৰমানে ভাইৰেল টপিকৰ ওপৰত তাৰমানে ডিসকাশিং কৰিম বা ৰিভিউ বনাম নহলে হেতুত অলপ মিলাই ফেলে আপোনালোকক মই বুজাব চেষ্টা কৰিম বা কিবা এটা শিকাব চেষ্টা কৰিম। হেতু হৈছে তাৰমানে মোৰ ইউটিউবৰ কন্টেন্ট ৰেগুলাৰ হ'ব তাৰমানে এইকিটা কন্টেন্ট আৰু মই বনাই লৈছো তাৰমানে এখন ৰুটিনত আৰু ৰুটিনখন ইয়াত নাই আৰু এতিয়া তাৰমানে আপোনালোক মই 3 নম্বৰ পৰ্যায়টো আপোনালোক দুখাবলৈ গৈ আছো। আৰু ইউটিউবৰ মেক মানি আৰু তাৰমানে মোক বহুতে কমেন্ট কৰে ইউটিউবৰ মেক মানি তাৰমানে ইউটিউবৰ পৰা টকা কেনেকৈ পাও মই কেনেকৈ কি কৰো ইমান টকা কেনেকৈ পাও আৰু মই আপোনালোক আজি এই ভিডিওটোত মই কৈ দিছো ইউটিউবৰ ফালৰ পৰা তাৰমানে এতিয়ালে মোক কোনো ধৰণৰ টকা নাই। আৰু যদি মোক বহুতে যদি খুদি থাকে এবাৰ ভিডিওটো আপোনালোকে চাব আৰু যদি চাই ফেলে মোক খুদিব যদি নিশ্চয় কেনেকৈ খুদে তাৰে মই কিমান ৰিপ্লাই দি থাকিম। আৰু মোক বহুতে এটো কথা কুৱেশ্যন তাৰমানে কয় তাৰমানে 100 ভিতৰত 80% এটো কয় তাৰমানে ইউটিউবৰ পৰা পইচা কেনেকৈ আহিছে তোমাৰ আৰু তাৰ লগতে মই আৰু এটা কথা কৈ দিও তাৰমানে এই ইউটিউব চেনেলত তাৰমানে মোৰ তাৰমানে বহুতে তাৰমানে ফেক সাবস্ক্ৰাইবাৰ কোৱা বুলি কৈ থাকে আৰু মই এই ফেক সাবস্ক্ৰাইবাৰটো কিনো হৈছে তাৰমানে মই আপোনাক গুটেইখিনি কৈ আছো। মানে কেইদিনমান আগতে মই জুনিয়ৰ জুবিন যেতিয়া ট্ৰেন্ডিংত আছিল তেতিয়া মই এটা ভিডিও বনাইছিলো যেটো মোৰ ষ্টেজ প্ৰগ্ৰামৰ ভিডিও আছিল আৰু মই তেতিয়া তাৰমানে কিটো ইউটিউবত আপলোড কৰিছিলো তেতিয়া আপলোড কৰোতে তাৰমানে মোৰ ভিডিওটো তাৰমানে ইমানখিনি পৰা আৰু ইমানখিনিলৈ তাৰমানে লৈ গল তাৰমানে ভিডিওটো তাৰমানে মোৰ ভিউজ তাৰমানে নাই কমে 2,30,000 ওপৰত ভিউজ গল আৰু তেতিয়া তাৰমানে মোৰ চেনেলটো তাৰমানে মনিটাইজেশ্যন কৰিলো তাৰে কেইদিনমান পাছত তাৰমানে মোৰ ইউটিউব চেনেলত তাৰমানে যেটো কপিৰাইট ক্লেম দিলে তাৰমানে জুনিয়ৰ জিমিনৰ যিবিলাক ষ্টেজ প্ৰগ্ৰামৰ ভিডিও হয় সেইবিলাক হৈছে তাৰমানে যিবিলাক আগতে তাৰমানে এনকে প্ৰডাকচন আৰসি প্ৰডাকচন তাৰমানে যিবিলাকত তাৰমানে জুবিন গাৰ্গৰ তাৰমানে ভিডিও আপলোড হৈছিলে যিবিলাক ৰাংঢালী সং বা নাহৰ সং যিবিলাক আপলোড হৈছিলে তাৰ পৰা তাৰমানে মোক কপিৰাইট ক্লেমটো আহি গল আৰু যেতিয়া কপিৰাইট ক্লেমটো আহিলে তাৰমানে মই তাৰমানে প্ৰথম ইউটিউবাৰ আছিলো নতুন তেতিয়া তাৰমানে মই চেষ্টা কৰি আছিলো ভিডিও বনাব তেতিয়া তাৰমানে মই অসমীয়ালৈ তাৰমানে ট্ৰান্সলেট কৰি চালো তাৰমানে এটো তাৰমানে মোক 4 তাৰিখে তাৰমানে দাবী দিছিলে তাৰমানে ধমকি দিছিলে তাৰমানে এই ভিডিওটো তুমি ডিলিট কৰা নহলে আনলিষ্ট কৰা নহলে প্ৰাইভেট কৰা তাৰমানে মই উপায় নাপায় তাৰমানে মই এই ভিডিওটো তাৰমানে ডিলিট কৰি দিলো। কেতিয়া তাৰমানে মোৰ চেনেলটো এপ্লাই কৰি হৈ যোৱা পাছতহে মই কিন্তু এটো তাৰমানে ডিলিট কৰি দিলো কিন্তু মই ইউটিউবে তাৰমানে মোক এটা চান্স দিলে আৰু তাৰমানে ইউটিউবৰ তাৰমানে মোৰ পইচাটো আহিব তাৰমানে লাহে আহিব যেটো তাৰমানে যিবিলাক তাৰমানে মই ভিডিও বনাই মই আপলোড দি আছো ইউটিউবত এতিয়া যিবিলাক আপলোড দি আছো ইয়াৰ পৰা তাৰমানে মোক ইউটিউবৰ তাৰমানে টকা দি থাকিব তাৰমানে কম পৰিমাণৰ টকা দিব আৰু তাৰমানে মই যিবিলাক তাৰমানে বাহিৰ তাৰমানে প্ৰমোশনৰ ভিডিও মই পইচা পাও আৰু কিছুমানক যদি মই ইউটিউব চেনেল খুলি দিও আৰু কিছুমানক এনেকৈ দিও সিহঁতৰ তাৰমানে কিবা এটা দিয়ে তাৰমানে যেটো দিয়ে তাৰমানে মই ইউটিউবত তাৰমানে নেট পেক বা ৰিচাৰ্জটো তাৰমানে মই ভৰাব পাৰো তাৰমানে
এই 4 নম্বৰ কন্টেন্টটো লৈ আহিছো 4 নম্বৰ কন্টেন্টটো হৈছে তাৰমানে মই ইউটিউবৰ তাৰমানে এটা সেটআপ বনাইছো এতিয়া মই যিটো সেটআপত আছো তাৰমানে এইটো সেটআপক মই অলপমান দেখাই দি আছো ঘূৰাই পেলাই আৰু আপোনালোকে তাৰমানে চাই ল'ব তাৰমানে মোৰ যিটো সেটআপ তাৰমানে নিৰ্মাণ কৰি আছে এতিয়ালৈ তাৰমানে মই ওপেনিং হোৱাই নাই কি হ'ব এই ভিডিঅ'টোৰ মাজতে মই আপোনালোকক দেখাই দি আছো আপোনালোকে গম পাইছে তাৰমানে এখন তাৰমানে ৱালপেপাৰ তাৰমানে এই ৱালপেপাৰখনতে তাৰমানে মই এতিয়া তাৰমানে ভিডিঅ' শ্বুট কৰি আছো আৰু এইফালে তাৰমানে মই পুৱা তাৰমানে চাৰ্জিং বৰ্ডখন লগাই লৈছো চাৰ্জিং বৰ্ডত তাৰমানে পুৱা চাৰ্জ যিটো কেবল এই কেবলটোৰ ৰিং লাইটটো তাৰমানে মই জ্বলাই ৰখাইছো এই ৰুমটো হৈছে তাৰমানে আন্ধা আৰু তাৰমানে ক'ত কি হ'ব মই গোটেইখিনি আপোনালোকক কৈ দি আছো এফালে থাকিব তাৰমানে ব্লেক স্কিন আৰু এফালে থাকিব মানে গ্ৰীণ স্কিন আৰু এইখিনিত থাকিব তাৰমানে আমাৰ যিবিলাক জনপ্ৰিয় সেলিব্ৰিটি তাৰমানে মই যিবিলাকক মনৰ পৰা ভাল পাওঁ সিহঁত ফটো থাকিব এইখিনিতে যেনেকৈ কৈছোঁ উদাহৰণ জুবিন দা আৰু অন্য উৎপল দাস আৰু বহুতৰ থাকিব যিবিলাক তাৰমানে মোৰ ভিডিঅ' আৰু এইফালে গম পাইছে আপোনালোকে তাৰমানে মোৰ মানে ব্লেক স্ক্ৰীণখন থাকিবই তাতে তাৰ লগতে তাৰমানে এই বোৰ্ডখনো মই তাৰমানে এনেকৈ চিজিল কৰিব লাগিব তাৰমানে জাষ্ট খালি এই ভিডিঅ'টো কাৰণে বনাই দিছোঁ কাৰণে অলপ ৰিস্ক হৈ আছে তাৰমানে ইয়াতে থাকিব তাৰমানে মোৰ ইউটিউবৰ লিষ্টখন ইয়াৰ পৰা ইয়ালৈ থাকিব তাৰমানে মোৰ ইউটিউবৰ লিষ্টখন যিখন লিষ্ট তাৰমানে মই ৰেগুলাৰ ভিডিঅ' দিম না সেইটো কাৰণে তাৰমানে মই কণ্টেণ্টবিলাক লিখি পেলাই চাব লাগিব আৰু কোনটো ভিডিঅ' কোন সময়ত দিম আৰু সেইটোৱে আৰু এতিয়া তাৰমানে আপোনালোকে 5 পইণ্টলৈ চাই থাকিব আৰু আপোনালোকে গম পালে মানে মই এই সেটআপটো সৰুকৈ বনাই আছো আৰু এটা বস্তু মই দেখুৱা নাছিলো যিটো বস্তু তাৰমানে মই কোনটো অৱস্থাত তাৰমানে সেটআপ এটা বনাই মানে ষ্টুডিঅ' এটা বনাই পেলাই মই তাৰমানে ভিডিঅ' ৰেকৰ্ড কৰি আছো এই এতিয়া আৰু বাহিৰত দি আছে তাৰমানে টুপটুপকৈ বৰষুণ আৰু তাৰমানে ষ্টুডিঅ'ত তাৰমানে মোৰ বহুত তাৰমানে আছে তাৰমানে ধান আছে আৰু তাৰ লগতে এক সাইড কৰি মই ষ্টুডিঅ'টো বনাইছো আৰু এইফালে দেখিছে আপোনালোকে তাৰমানে এইবিলাক ধান আছে এইটো এটা তাৰমানে সৰুসুৰা ষ্টুডিঅ' আৰু এই ওপৰত দেখিছে আৰু এই ওপৰত দেখিছে যে ইয়াত তাৰমানে মোৰ লাইটিং ফ'কাছটো হ'ব আৰু এইখিনিয়ে মই নিশ্চয় তাৰমানে মোৰ এই ভিডিঅ'টোত তাৰমানে বহুত মৰম দিব আৰু মই আশা কৰোঁ আৰু আপোনালোকৰ মৰম ছাপোৰ্টৰ কাৰণে মোৰ চেনেলটো যাতে আগবাঢ়ি যায় তাৰে মই উজ্জ্বল কামনা কৰিছোঁ ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত আৰু আপোনালোকৰ ৰাইজৰ ওচৰত ৰাইজে যদি মোক ছাপোৰ্ট কৰে মই বহুত উঠি যাম আৰু যিটো এই চেনেলত তাৰমানে মোৰ বহুত তাৰমানে লিষ্ট আছে এই লিষ্ট মতে মই কাম কৰি যাম আৰু যেতিয়া মই বহুত এটা ভাল এটা প্ৰজেক্ট লৈছোঁ যিটো প্ৰজেক্ট এতিয়া নহয় কেইদিনমান দেৰি হ'ব তেতিয়া মই আপোনালোকক মই ভিডিঅ' যেতিয়া বনাই থাকিম মাজতে ক'ম আৰু ভিডিঅ'টি মই যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান কষ্টমষ্টকৈ মই আজি এই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ আৰু আপুনিও ইজন আনজনক শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো এতিয়া যদি চাই ভাল পাইছে আৰু বাই ধন্যবাদ জয় অসম জয় জুবিন দা